কিন্তু এটা ভয় লাগিছে ইয়াৰ আগৰবাৰ ধুনীয়াকৈ উঠিছিলে এইবাৰ বা উঠিলে নুঠে হল কোনে বনাইছে এতিয়া আমি নাৰক আইতপা যাই আছো নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া দেখিবলৈ পাইছে মই লাড্ডু বনাই আছোঁ কাৰণ মইতো নাছিলোঁৱে কামবোৰত আছিলোঁ আহিছোঁ কালি যোৱাকালি আহিলোঁ অহাৰ পিছত মাক সুধিলোঁ যে কি কি বনালা দিয়া খাবলৈ বোলে মই আহিবলৈ ৰখি আছে মই আহিলেহে বোলে মাহঁতে বনাব দেখিছেনে ইমান মানে মই নোহোৱাকৈ মানে একো নহয় মানে দেখিছে এতিয়া মই অহাৰ কাৰণে এতিয়া বনাবলৈ লৈছে মামী বনাই আছে এইফালে মা বনাই আছে তো কথাটো হ'ল চাওক লাড্ডুটো চাওক এয়া চাওক এইটো মই এতিয়া আমি গুড়া খুন্দিবলৈ যাম বলক এতিয়া গুড়া খুন্দিম চলো এয়া পুৰা ৰেডি এইবিলাক লৈ চৈ ওলাইছোঁ আমি চলো পুৰা একদম পুৰা চুৰা খুন্দিম আপোনালোকেও লগত আহক ন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল হৈ গ'ল আমাৰ এতিয়া আমি পিঠা পুৰিম এতিয়া মানে অলপ আন্ধাৰ হ'লে পুৰিম তেতিয়া ভাল লাগিব জুই পুৱাই ন হয় না এইটো মোৰ পাৰ্টনাৰ ঘৰত আহিলি মামা ছোৱালী আৰু এই দুটা দেখি খাব পাইছি না এই দুটা একে কাপোৰ পিন্ধি এইগিলা নাটক কৰি থাকে মোকতো হেল্প কৰি দিবা লেঠা নাই এনেই বুনেৰাৰ নিচিনা ঘূৰি থাকে কি উঠছা ধুনীয়াকৈ জুই কুৰা ধৰি দিলে এতিয়া মই পিঠা পুৰি পুৰা যোগান ধৰি আছে দেউতাই হাই দেউতা ইফালে আৰু কি আনিছ তুমি কি বুলি কয় এইটো নাৰিকল গেভাৰ কৃষ্ণ পুৰা একদম চবে এক্সাইটেড হৈ আছে যে মই পিঠা বনাওঁ মই এইবাৰ কি আনিছ কটাৰী দি কি কৰিম মই এইটো মানে পিঠাটো উঠাই দিব লাগিব অ'কে পিঠা উঠাব লাগিব চাই থাকক মই কিন্তু এটা ভয় লাগিছে ইয়াৰ আগৰবাৰ ধুনীয়াকৈ উঠিছিলে এইবাৰ বা উঠিলে নুঠে উঠিব ন মই জানো না চাই থাকিব এতিয়া পিঠাটো উঠিব নে নুঠে টেনশ্যন হৈ আছে খোৱাৰ আগত বোলে প্ৰথমতে জুইত সেৱা কৰিব লাগে গুড়া অলপ দি কৃষ্ণ ভগৱান উঠিবা দেই পিঠা এই অলপো দি দিওঁ ভগৱান পিঠা ধুনীয়াকৈ উঠিবা অ'কে এতিয়া মানে কথাটো হ'ল বনাওঁ আৰু ভিডিঅ' কৰা মানুহ নাছিল অকলে বনাব ষ্টাৰ্ট কৰিলোঁ ভাবিছিলোঁ প্ৰথমখনৰ পৰাই আপোনালোকক দেখাম প্ৰথম ষ্টাৰ্টিঙৰ পৰা কিন্তু মোক অকলে এৰি দিলে মাহঁতে কোনোবা আলহী আহি গ'ল সেইটো কাৰণে দেখাব নোৱাৰিলোঁ কিন্তু সেই বনোৱা এখন দেখিছে আৰু প্ৰথম পিঠাখন দেখুৱাম ৰ'ব প্ৰথম পিঠাখন কেনেকুৱা হৈছিলে এনেকুৱা হৈ গৈছিলে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এতিয়া এখন হ'ল এনেকৈ দিলোঁ হৈ গ'ল ৰেডি হৈ গয়া প্ৰথমখন দেখাওঁ ৰ'ব এইখন প্ৰথম মজা নহয় প্ৰথমখন বোলে মানে ভাল নহয় কিন্তু নেক্সট ভাল হ'ব আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰক মই আৰু যাতে ভাল পিঠা বনাব পাৰোঁ গৌৰী এনেও এক্সপাৰ্ট দেখিছে গৌৰী চিৰিয়েলত নহয় ৰিয়েল লাইফতো এক্সপাৰ্ট হয়
এতিয়া কিন্তু অকলে বুঢ়া নাই, আইতাই হেল্প কৰি আছে। আইতাই জুই দি আছে, তাৰপিছত মাজে মাজে মই উৎপাত ষ্টাৰ্ট কৰি দিওঁ, উৎপাতটো কণ্ট্ৰল কৰি আছে। সেই আৰু এতিয়া ভিডিঅ' বনাই থকা অলপ এতিয়া খং উঠিছে, হ'লেও আপোনালোকক দেখাব লাগিব ন। আপোনালোকে পিঠা বনালে নে নাই? কোনে কোনে বনাইছে কমেণ্ট কৰিব দেই। মোৰ নিচিনা কোনে বনাইছে? আৰু আইতা ক'ত? আমাৰ আইতাৰ মুখখন দেখাই নাই। আমাৰ আইতা কিবাকে আইতাক আজি ফাইনেলি কাষত পাইছোঁ। আইতাৰ টাইমে নাই আমাক দিবৰ কাৰণে, কাৰণ সেই আৰু সেই বাবুৰ আইতা মানে চাকৰি কৰা আনিছে, আইতাই মানে চাকৰি কৰে সেইকাৰণে। চাওঁ ভিডিঅ'টো বন্ধ কৰি। এতিয়া টাইম হ'ল 7 বাজিলে, ৰাধা আৰম্ভ হৈছে, জোন ক্লিয়াৰ হৈ গ'ল। মাও নাই, আইতাও নাই, দেউতাও নাই, মই ইয়াত অকলে কৰি আছোঁ, অকলে। মোৰো যাব মন গৈছে। অ' মা লাষ্ট এইখন ধুনীয়াকে ৰ'বা, আৰে গুড়া অলপ কম হৈ গ'ল, এনেকুৱা হয় নাজানো। মোৰ মুখখনো দেখাই থাকা, তুমি পিঠাই দেখাই থাকা। মোৰ ভিডিঅ'টোতো কিবা পিঠাই দেখাই আছে, মোৰ মুখখন নেদেখাই। মোৰ মুখখন নেদেখাই আছে না, দেখিবলৈ বেয়া নেকি? দেউতা বঢ়িয়া হৈছে পিঠা। এক্সপাৰ্ট মানে পিঠা পুৰিব জানা হ'লা মানে আৰু ঘৰ হ'ব চলাব আৰু পাৰিবা তুমি আৰু। বিয়া লেকচাৰটো ওলাব নালাগে আৰু তুমি। মানে আৰু ভাবিব পৰা হৈছোঁ আৰু বেলেগ কথা নাই। চাহ খান গৈছ লাষ্ট এইখন পিঠা ইফালে তো পিঠাৰ পৰ্ব ইমানতে শেষ কৰিলোঁ। এইবিলাক এইখিনি আৰু এইখিনি তিল পিঠা, এইখিনি আৰু এইখিনি তিল পিঠা, মানে লাষ্টত নাৰিকল অলপ কম হৈ গ'ল, সেইটো কাৰণে তিল দিব লগা হ'ল। মই মানে তিল পিঠা ভাল নাপাওঁ, সেইকাৰণে ভাবিছিলোঁ তিল পিঠা নবনাওঁ, কিন্তু খতম হৈ গয়া, इसलिए তিলৰ বনাব লগা হ'ল। এতিয়া পিঠাৰ পৰ্ব শেষ, আকৌ নেক্সট ষ্টেপ চাই থাকোঁ।